বেঙেনা আৰু বিলাহীৰ চাটনি বিৰাটেই সোৱাদ টেষ্টি হৈছে। ধনিয়া অকণ দি দেখিবলৈ ধুনীয়া কৰি দিছোঁ অলপ। গৰম গৰম সোনকালে হয়। অলপ সজাই দিছোঁ নৰসিংহ পাত দুটামানে দেখিবলৈ ভাল লগাকৈ। ভাল লাগে। স্বাগতম লিপিমুনু ব্লগলৈ। আজি আকৌ ভিডিঅ' এটা ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ। গতিকে আহকচোন, বহুত দিনেই হ'ল দিব পৰা নাইকিয়া ভিডিঅ'। গতিকে আজি আকৌ এটা নতুনকৈ ষ্টাৰ্ট কৰোঁ, আহক। এয়া মই লৈছোঁ বেঙেনা দুটা, ভালকৈ ধুই লৈছোঁ। আৰু লৈছোঁ বিলাহী, এইটো চিক যোগাৰ কৰিছোঁ, নাই শলাডালেই লৈ লৈছোঁ আৰু বাঁহৰ শলা বনাই লৈছোঁ। এতিয়া কাটি লৈছোঁ, কাটি ইয়াতে এতিয়া নহৰু দুফুটা ইয়াত সুমুৱাই দিম। ইয়াত সুমুৱাই দিছোঁ, এয়া নহৰু দুফুটা। এতিয়া পুৰিম, জুইত পুৰিম। জুইত পুৰিলে সোৱাদেই বেলেগ হয়। এতিয়া বাঁহৰ শলাডালত এতিয়া গোটেইকেইটা ভৰাই দিম। এইদৰে লৈছোঁ। ট্ৰাই কৰিবচোন, বিৰাটেই ভাল লাগে, সহজতেই হয়। গেছতো পাৰে, মই জুই আছে কাৰণে জুইয়ে ব্যৱহাৰ কৰিছোঁ। এইটো চৌকা দেখুৱাইছিলোঁ এটা ভিডিঅ'ত। এইটো উঠাই নিব পাৰি, কেৰাহী এখনত এই ধৰণে মাটি দি পেলাই বনাই লৈছে। ইফাল সিফাল কৰি উঠাই নিব পাৰে, চৌকাটো ভাল হয়। এই জুইত এতিয়া দি দিলোঁ। জুইত পুৰা বস্তু খাই ভালেই লাগে। পুৰিবলৈ দি এতিয়া মই আনোগৈ নৰসিংহৰ গছ হয়, বিৰাট ডাঙৰ। এতিয়া কিন্তু বুঢ়া হৈছে পাতবোৰ। এইজোপা বহুত বছৰৰ পুৰণি নৰসিংহৰ গছ এইজোপা। কুমলীয়া পাত এতিয়া নাইকিয়া। ইয়াৰে অলপ লৈ যাম, ওখত আছে, বহু ওখ। এইয়া আমাৰ মান ধনিয়া বহুত আছিলে, মৰি মৰি শেষ হৈছে। ইয়াৰ পৰা আনিম অলপ। ইয়াত এই টাপত দি থোৱা আছে, এয়া লৈ ল'লোঁ অলপ। ইয়াত ল'লোঁ পিঁয়াজ, মান ধনিয়া আৰু আদা নহৰু আৰু নৰসিংহৰ পাত। বেছি বস্তু প্ৰয়োজন নালাগেই, সহজতেই হয়। ট্ৰাই কৰিবচোন। এক চাইড হৈ গৈছে, এতিয়া লুটিয়াই দিম। লুটিয়াই দিছোঁ। বিলাহীটো পূৰা হৈছেই প্ৰায়, এফালটো আছে অলপ সিজিছেই, হৈ গৈছে। এয়া চাফা কৰি ল'লোঁ। লৈ এতিয়া পিটিকিম। এডাল মাৰিৰে হাতেও ল'ব পাৰে, গৰম হৈ থাকে কাৰণে এই মাৰিডালে লৈ লোৱা হৈছে। গোটেইখিনি ভাঙি পিটিকা কৰি ল'ম। গোটেইখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া পিটিকা কৰি এনেকৈ খায়ো বেছি ভাল লাগে। এয়া খাব পৰা হৈয়ে গৈছে। এতিয়া কেৰাহী এখনত বঢ়াই দিছোঁ। ইয়াতে অলপমান মিঠাতেল এয়া দি দিছোঁ। প্ৰায় গৰম হৈছেই। গৰম হোৱাৰ লগে লগে ইয়াতে দি দিম অলপ, এতিয়া পাঁচফোৰণ অলপ দি দিম। পাঁচফোৰণ দিলে ভাল লাগে, গোন্ধটো বিৰাটেই ভাল পাওঁ। যিহেতু মই চব্জিত দিওঁৱেই পাঁচফোৰণ। এতিয়া দি দিলে কাটি লোৱা পিঁয়াজখিনি। আদা নহৰু দিলোঁ। এতিয়া ভালদৰে লৰাই দিম। প্ৰায় হৈছে আৰু।
এয়া হৈ গ'ল। ইয়াতে দি দিম এতিয়া নৰসিংহ পাতকেইটা। গোন্ধটো ভাল লাগে নৰসিংহ পাত দিলে। ইয়াতে দি দিম এতিয়া পিটিকা কৰি লোৱা বিলাহী আৰু বেঙেনা। ভালদৰে এতিয়া লৰাই দিম। বিৰাটেই টেষ্টি, ট্ৰাই কৰিবচোন। জিৰা অলপ দি দিছোঁ। হালধি দিছোঁ এয়া অলপ। ৰেড চিলি অলপ দি দিছোঁ। জলকীয়া 4টা দিছোঁ, 2টা পকা, 2টা কেঁচা। এতিয়া ভালদৰে লৰাই দিম। এতিয়া সোৱাদ অনুসৰি নিমখ দি দিছোঁ। গৰম মছলা অলপ দি দিছোঁ। ধনিয়া গুড়ি অলপ দি দিছোঁ। এয়া হৈ আহিছেই প্ৰায়। ইয়াতে শুকান মাছ যদি আছে লগত দি দিব, মোৰ নাই। শুকান মাছ দিলে আৰু বেছি সোৱাদ লগা হয়। এবাৰ ট্ৰাই কৰিম। এতিয়া মোৰ নাই কাৰণে মই এই ধৰণেই বনালোঁ। এনেকৈ বনালেও বিৰাটেই টেষ্টি হয়, খাই সোৱাদ লাগে। টেষ্টি হৈছে, খাওঁ খাওঁ লাগিছে। ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিবলৈ। আজিলৈ আহোঁ, বাই বাই।